আজি আমাৰ শিৰোমণি আঞ্চলিক নাগানাম দলে আজি আমি একেলগে নাম পৰিৱেশন কৰাৰ উপৰিও আমি পিকনিক খাব আহিছোঁ। এই আপোনালোকক দেখাই আছোঁ আৰু মোৰ হাতত আছে হাঁহৰ মাংসৰ জুতিৰে আজি আমি এসাঁজ একেলগে খাম নাম দলৰ সকলোৱে। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া আমাৰ মাজত সভাপতি শ্ৰী উমাকান্ত ডেকা উপস্থিত আছে আৰু তেখেতে আমাৰ নামৰ বিষয়ে অলপমান ক'ব, কেনেকুৱা লাগিছে আমাৰ পিকনিক খাই। আমাৰ কেনেকুৱা লাগিছে কওক সভাপতি মহোদয়। পিকনিক যে এনেকুৱা হ'ব মই ভাবাই মই ঘৰতে ভাবিছিলোঁ যে পিকনিকটো আমাৰ অলপমান খেলি মেলি হ'ব, কিন্তু মই নকওঁ আৰু পিকনিকটো বহুত ভাল হৈছে। তাৰমানে মই ভাল পোৱাতকৈও আমাৰ দলে যেতিয়া ভাল পাইছে, মই আৰু কিবা এটা পদত আছোঁ, তাতকৈ আৰু তাৰমানে মই নিজকে বহুত মানে সুখী বুলি ভাবিছোঁ। দলে এনেকুৱাকৈ তাৰমানে সহযোগখিনি কৰিছে, তাক মই ধন্যবাদ। তাৰমানে মোৰ কাৰণে একেবাৰে মই মানে ভাবিব নোৱাৰা এটা হেৰি এটা পাইছোঁ। ক'বলগীয়া কথা। এইবাৰ আহিল আমি একেলগে গাম, একেলগে আমাৰ ধৰ্মদা আছে, আমি একেলগে গাম, একেলগে গাম গাব নোৱাৰে কওক। একেলগে যদি গাই আমি ধুনীয়াকে এটি নামৰ দিহা আমি গাম, ঠিক আছে। নামৰ দাদা অধৰে চৰণ নামৰ দাদা মুখৰা বঢ়িয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকে আমি আজি এবছৰ মূৰত সকলোৱে নাম গাই আমি সকলোৱে ফূৰ্তি কৰি এসাঁজ আমি খাইছোঁ। এয়া আপোনালোকক দেখুৱাই আছোঁ। ধুনীয়াকৈ এইফালে বনাই আছে হাঁহৰ মাংস, লগতে গাহৰি মাংস আছে আৰু মাটি দালি আছে। এনেকৈ আমি সকলোৱে এসাঁজ খাম আজি। এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। এয়া নদীৰ পাৰত, নোৱা নৈৰ পাৰত আজি আমি একেলগে খাইছোঁ। চাই থাকক সবিশেষ। ধন্যবাদ। কেনেকুৱা মাংস জুতি কেনেকুৱা? বঢ়িয়া। এয়া হাতত মাংস পুৰা এওঁ মাৰি আছে আৰু পানীটো হোৱা নাই কাৰণে হেৰি কৰি আছোঁ। শুকান মাংস খাই যদি এই আমাৰ জগদীশ ডেকা, আপুনি কিবা ক'ব নেকি? মই একো নকওঁ। ধৰ্মদা আপুনি কিবা ক'ব নেকি? মই দুগাঁৱৰ পৰা কৈছোঁ। দুগাঁৱৰ মই এজন জগন্নাথৰ পালি নতুনকৈ সোমাইছোঁ। মই কিন্তু একো বিশেষ নাজানো, তথাপি মই তেওঁলোকৰ লগত সোমাই আজি এই খানাখন আহিছোঁ মাথালিৰ কাষত, মাথৰ ওচৰত। মই কিন্তু বিৰাট ভাল পাইছোঁ আহি আজি। বঢ়িয়া আপুনি নাম গাই কেনে পাইছে আমাৰ লগত? মই নাম গাই বিৰাট ভাল পাইছোঁ, সেইকাৰণে মই দল সোমাইছোঁ। হেল্ল', খানা ভালে হৈছে। ইতিমধ্যে মাংস আধা পৰিছে দিছোঁ, অলপ আছে আৰু সেইখিনি লাষ্টত ভাতৰ পিনে খাম। তাৰপিছত সন্ধিয়া 7 বজাৰ মানত আমি বিদায় ল'ম। দিহা লাগে এটা সুন্দৰ দিহা গাম বাৰু। দিহা গোৱাৰ আগত মই গীত এটিকে গাইছোঁ। বঢ়িয়া সুন্দৰকৈ বহি লৈছোঁ বাৰু। গীতটো মই বহিলে ভাল পাওঁ, আৰু গীতটো ভাল হ'লে চাকৰি মাৰিব, আৰু বেয়া হ'লে হাঁহে নিদিব আপোনালোকে। শ্ৰী নীলাম্বৰ হাজৰিকা। মোলৈ এজনী ছোৱালী চালি নে নাই, এককাল ঘামচিয়া অলিহিৰি বতিয়া বগী কৈ ধুনীয়া কয় মোলৈ বাৰু চাই
এজনী ছোৱালী চালি নে নাই নব মোলৈ এজনী ছোৱালী চালি নে নাই বঢ়িয়া বঢ়িয়া ধন্যবাদ এবাৰ আমাৰ পুতি গাই গাবা গাব ধুনীয়া একদম সুন্দৰকৈ গাইছ গাঁৱে কপ পাহি তোৰে সোপাত ইমান ধুনীয়া দেখি জেতুকাৰ হাত বোলাই সুদৰ ইমান ধুনীয়া দেখি মইহে বুজি পাওঁছে নাই তোলৈ বাৰে বাৰে চাওঁ কিয় চাওঁ চাই হেঁপাহ নপলাই কিয় চাই চাই হেঁপাহ নপলাই এটা শংকৰ গুৰু মাধৱ গুৰু পুনৰ জন্ম লোৱা হৰি পুনৰ জন্ম লোৱা ভদ্ৰ নামঘৰ দেৱালয় ভকত গণে নাম লয় ভকত গণে নাম লয় ভকত গণে নাম লয় ভকত গণে নাম লয় শংকৰ মাধৱ ভকতৰ হিয়া নাম ঘোষা গুণমালা নামৰে বান্ধিলা ভেটা শংকৰ গুৰু মাধৱ গুৰু পুনৰ জন্ম লোৱা গুৰু পুনৰ জন্ম লোৱা পাৰিছে ইফালে পাৰিছে ইফালে জানে পাৰিছে ইফালে